ঘৰলৈ আহিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো মানে ব্লগটো আৰম্ভ কৰোঁতে মোৰ বহুত দেৰিয়ে হৈ গ'ল, 11:30 বাজিব হ'ল। আৰু ইফালে শুনিছেনে ঢোলৰ মাত? ওচৰতে যে অকণমানি ল'ৰা এটাই ঢোল বজাই থাকে, ইমান বেছি ভাল লাগিছে ন। বিহু অহাৰ আগে আগে ঢোলৰ মাতটো শুনি বহুত বেছি ভাল লাগে। আপোনালোকে শুনিছেনে বাৰু? শুনকচোন, বিৰাট ধুনীয়াকৈ বজাই আছে, শুনি বিৰাট ভাল লাগিছে। আৰু আজি তেতিয়াহ'লে মইনো আজিনো কি মানে ক'লৈ যাম আপোনালোকে গম পাইছে আৰু থাম্বনেইল টাইটেল দেখি। আজি এফালে যাম আৰু মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ। যাম বুলি বহুত বেছি ভাল লাগে। যিমানে যি নহওক, ক'বলৈ যাম বুলি ক'লে এনেও বেছি এক্সাইটেড হয় আৰু বহুত বেছি ভাল লাগে মোৰ। ঘৰলৈ আহিছোঁ আৰু মাছ এফালে আৰু দুপৰীয়া সাজটো বনাবলৈ ল'লোঁ, মানে বনালৈ প্ৰায় আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ মইনো কি বনালোঁ। আজি ইফালে এয়া মাছ ফ্ৰাই কৰি থৈছোঁ আৰু এইফালে বনাইছোঁ জাতিলাও, মানে জাতিলাওৱে মাছে বনাম। আৰু এটা বস্তু আছে গম পাইনে, একদম কৈছোঁ নহয়, খাই ইমান ভাল লাগে, দেখাইছোঁ বাৰু আপোনালোকক। চব এয়া কচুৰ পিটিকা, একদম জলকীয়া টেঙা দি সুন্দৰকৈ কচু পিটিকা এখন। এয়া আজি মানে ভাতৰ লগত আৰু খাই বেলেগ ভাল লাগিব। আমি কচু খাই বিৰাট ভাল পাওঁ মানে। ভাত পানী খাই আজৰি হৈ আমি এয়া ওলাই আহিছোঁ মোৰ ঘৰখনলৈ বুলি, মানে গাঁৱৰ ঘৰলৈ। আৰু এইফালে গাঁৱৰ ঘৰ মানে মোৰ মাৰ ঘৰলৈ, আৰু এইফালে এটা ধুনীয়া পৰিৱেশৰ মাজত আমি আহি আছোঁ। মানে আমাৰ ঘৰলৈ আহিলে এনেকৈ এখন বাগান পাৰ হৈ আহিব লাগে, আৰু এইটো আবেলি দৃশ্যটো বহুত বেছি ভাল লাগিছিলে। আমি আহি ঘৰ পালোহি আৰু এইখনে আৰু সৰু ঘৰখন, মোৰ মৰমৰ, সৰুৰ পৰা ডাঙৰ হোৱা ঘৰখন। আৰু পৰিৱেশটো চাওক, ইমান বেছি ধুনীয়া নহয়। নিজৰ ঘৰখন যিমানে যি নহওক এনেও ধুনীয়া। এইফালে ভিতৰলৈ সোমাই আহিলোঁ আৰু মায়ে চাহ বাকিছে, এখেত যাবগৈ মানে আমাক থৈ, সেইকাৰণে চাহ খুৱাই পঠিয়াইছে জোঁৱায়েকক মৰমত। আৰু এইফালে গোটেইখিনি আমি অকণমান হাঁহি ধেমালি কৰি কথা চথা পাতি ল'লোঁ। নাতিনীয়েকৰ মৰম চাওকচোন আইতাকৰলৈ। মৰমতে চুবা খাই খাই গাল চেপেটা হৈ যাব। গাল সোমাই গ'লগৈ আৰু। মই আঁকিছোঁ হয়নে, মানুহজনী কাৰণে মুখখন দেখাই দিছোঁ। মস্তি দেই মোৰ কাৰণে। কেনেকুৱা হৈছে আপোনালোকে জনাব, মই আঁকি দিছোঁ। ককাজনী বৰ সুখী। ঘৰলৈ আহিলোঁ কাৰণে কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। আজি আকৌ মানে নেক্সট ডে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি সোমবাৰ, মইতো তাত নাই, ইয়াতে সেইখিনি কৰিম। আৰু মন্দিৰ আছে ওচৰতে আমাৰ, মন্দিৰলৈ যাম। আপোনালোককো আজি লৈ যাম মন্দিৰলৈ। চোন ইমান ধুনীয়াকৈ ফুল ফুলিছে, আৰু ইয়াত যে ইমান ডাঙৰ গোলাপ ফুল, আৰু ইমানেই ফুল ফুলিছে নহয়। ইয়াৰে অলপমান ছিঙি মই এতিয়া আমাৰ গোঁসাই ঘৰত দিমগৈ। এয়া মোৰ গোঁসাই ঘৰখন, মানে মোৰ যিখন গোঁসাই ঘৰত মই বিয়াৰ আগত পূজা পাতল কৰিছিলোঁ, সেৱা কৰিছিলোঁ। আৰু এতিয়া এয়া ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এয়া আমাৰ গোঁসাই ঘৰখন, মানে মোৰ মাৰ ঘৰৰ গোঁসাই ঘৰখন, আৰু মোৰ গোঁসাই ঘৰখন তাত আছে। আৰু এয়া মাৰ গোঁসাই ঘৰখন, আজি মই তাতে চাকি জ্বলালোঁ। মাৰ গোঁসাই ঘৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। মায়ে বহুত ধুনীয়াকৈ থয় গোঁসাই ঘৰখন, মোতকৈ বহুত ভালকৈ থয়। এয়া ধুনীয়াকৈ মন্দিৰলৈ ওলাই আহিছোঁ। ধুনু এফালে, মই সেইফালে, মা এইজনী মা। আমি মন্দিৰলৈ ধুনীয়াকৈ ওলাই আহিছোঁ, আৰু বাকীখিনি মন্দিৰত আৰু হ'ব।
বেলপাত ভাল নাইয়ে আৰু না বেছি নাই কিনি গধুৰ হৈ গৈছে ৰ'বা অকণমান ঠাইলৈ যাব সময় যাওঁগৈ আমি মন্দিৰৰ পৰা আহি পালোহি আৰু পাই খাই বৈ চাহ তাহ খালোঁ আৰু খাই এইফালে আকৌ লাগিলোঁ মেহেন্দিত এইফালে বেক কেমেৰা এইখন আঁকিলোঁ মই আৰু এইখন আঁকি আছোঁ মই হাই এইফালে কেনেকুৱা হৈছে জনাব দেই মই নাজানো খালি আঁকিব দেই কালি এখন মই আঁকিছিলোঁ এইখন ধুনীয়া লাগিছে বাৰু মোৰ কাৰণে এই যে আমাৰ সৰু ভণ্টি তোমাৰ কি হয় তোমাৰ কি হয় জান বা নি তোমাৰ বা নে মাহী এজনী সৰু মাহীহে এজনী আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ গোটেইখিনি দেখিলে মোৰ সৰুজনী ভণ্টিক আপোনালোকক দেখালোঁ সেইজনী মোৰ মৰমৰ ভণ্টি একদম সৰু পাই এতিয়া মোৰ ছোৱালীজনী যিমান বয়স মানে 3 বছৰমানত তাই 3-4 বছৰমানত মই বিয়া হৈছোঁ আৰু একদম অকণমানিৰ পৰা তাইক ডাঙৰ কৰিছোঁ আৰু আপোনালোকক গোটেইখিনি মই দেখালোৱে আমাৰ ঘৰৰ হেৰিটো আৰু মই নেক্সট ভিডিঅ' আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইখিনিতে শেষ কৰি দিওঁ কাৰণ বেছি দীঘল হ'লে আপোনালোকেও আমনি পাব আৰু নেক্সট ভিডিঅ'ত মই বাকী আমাৰ গাঁওখন আমাৰ মানে ওচৰৰ মানুহখিনি গোটেইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পাম আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ আহিছোঁ